ওয়েলকাম মোৰ সৰু চেনেলত ক্লিক কৰাৰ বাবে। যদি মোৰ কথাকেইটাৰ ভাল লাগে ভিডিঅ'টো শেষলৈ চাব। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাক কেতিয়াও বেইমানি নকৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজে ভাল কৰ্ম কৰি উদাহৰণ দিয়ক। উপদেশৰ প্ৰয়োজন নাই। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান পোহৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। সফলতা কেৱল দুটা কলাৰ ওপৰতহে নিৰ্ভৰ কৰে আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আপুনি সেই কৰ্মটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়া শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনি দিনত 24 ঘণ্টা পায় আৰু যিমান সফল লোকসকলেও পায়। নীৰৱ হৈ নিজৰ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন যুঁজিব লাগিব। শক্তিশালী তেওঁ নহয় যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰে। ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয় হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। জীৱন সংঘাতৰ এক পটভূমি, সংঘাত কৰিয়ে জীৱনটো জয় কৰিব লাগিব। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লিখনিত বিশ্বাস নকৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্যপ্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। সফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু আপ্ৰাণ চেষ্টা কৰা। চিনাকি ডাঙৰ মানুহৰ লগত নহয়, সময়ত কাষত থকাজনৰ লগতহে থাকিব লাগে। সময় ভাল থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক। আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি নিদিয়ে। সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰণ জনোৱা। ধন্যবাদ। যদি মোৰ কথাকেইটাৰ আপোনাৰ ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব। যদি আগলৈ এনেকুৱা ভিডিঅ' লাগে কমেণ্টত জনাব।